বেমাৰী নিচিনা হৈছে। হাই গাইজ, ৱেলকাম টু মাই চেনেল। চ' পুনৰবাৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি 15 আগষ্ট তোমালোকে জানাই, আৰু আজি এইফালে মোৰ লগত লৈ আছোঁ সত্যজিৎ আৰু বসন্তী পুৰা ৰেডি গৈ আছোঁ, আৰু লগৰ দুটা আহি আছে, সেইকেইটা অলপ অহা দেৰি কৰিছে, আহি লওক তাৰপিছত তোমালোকক লগ পাম। এইফালে আদিত্য ওলাই আহিছে, আদিত্য পুৰা ব্লগ বনাইছে, তাৰ ব্লগ চাব পাবা ধুনীয়াকৈ, আইফোনত দি আছে। চ' তোমালোকে তাকো অলপ মৰম দি দিবা। চ' চাই থাকা। চ' গাইজ, এইফালে আহি পাই গ'লোঁ বগীবিল, চবেই ৰখি দিছে। অঁ, হেলমেট থকাকেইটা একো নাই। অলপ আগত গৈ ৰখি লওঁ, তাৰপিছত তোমালোকক আজি হাবুং গৈ আছোঁ গাইজ, পূৰা খাতেৰা হ'ব, চাই থাকা, মিছ নকৰিবা ব্লগটো। চ' গাইজ, এতিয়া মানে পূৰা ৰাস্তাটো বগীবিল খালী, এইফালে চাই লোৱা পূৰা নদী, পূৰা ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে, মানে এতিয়া অলপ দিম আৰু চাই লোৱা। আৰু গাইজ, এটাৰ ভিতৰত সোনকালে 600 লাগিব। এতিয়া বগীবিলক বাই বাই দিলোঁ গাইজ, আৰু এতিয়া তোমালোকে চেক কৰিবা। সেইফালে চোৱা গাইজ, ৰাইডাৰখিনি চেক কৰা। গাইজ, এইফালে আহি পাই গ'লোঁ কোলাজান, আৰু এতিয়া কোলাজান আহি পাই গ'লোঁ, তোমালোকে চাই থাকা। আৰু চ' গাইজ, ব্লগ চলগ বনোৱা নাই, মানে পূৰা ফালি আছিলোঁ, আৰু পুৰা মানে তিতি অৱস্থা নাই মোক, মানে চাব দেই কেনেকুৱা পানী ওলাব, পুৰা মানে তিতি আছে গাইজ, আৰু লগৰখিনি আহি পোৱাহিয়ে নাই, আৰু আমি পুৰা দিলোঁ। আৰু এইফালে চেক কৰা, পুৰা দিছে মানে গাইজ। আজি ব্লগটো খাতৰা হ'ব, তোমালোকে চাই থাকা ধুনীয়াকে। আৰু এইফালে চেক কৰা, সেইখন পাহাৰখন দেখিছে, চ' তাইলৈকে গৈ আছোঁ। আৰু চ' গাইজ, এইফালে ডিমৌ আহি পাই গ'লোঁ, ভিউটো চেক কৰা তোমালোকে, কি মজা ভিউ ন, চেক কৰা। চ' এতিয়া চাই থাকা, আগত যাম, কি পাং দেখাম। চ' লাহে লাহে যাব লাগিব, ৰাস্তা ইমান ভাল নহয়, বাইকখনো কণ্ডিশ্যনটো বেয়া আছে, একেবাৰে চেণ্টকেট গ'ল আহি থাকোঁতে। ইমান মানে গাইজ কেমেৰা কৰি থকা নাই, আৰু মানে অলপ প্ৰব্লেম হৈ গৈছে, বৰষুণ দি দিছে য'তে ত'তে। চ' চাই থাকা, যেতিয়াই গৰ্বৰ ল'ম গাইজ, তেতিয়াহে তোমালোকক ভাল ভাল শ্বট দেখাব পাৰিম। আকৌ আহিম গৰ্বৰ ল'লে। চ' যদি মই ক'লোঁ ন তোমালোকক পূৰা ধুনীয়া ধুনীয়া ব্লগ দিম, চ' তোমালোকে ছাবস্ক্ৰাইবটো কৰি দিয়া, লাইক কৰি দিয়া, কমেণ্ট কৰা, আৰু তোমালোকৰ কাৰণেতো ইমানটো কৰি আছোঁ, লাহে লাহে আৰু কৰিম গাইজ। চ' বহি থাক
পুৰা অফৰোডিং মানে গাইজ দেখিলে নাই হ'লেও ওলাই গৈছে কিন্তু পালচাৰখন তো গাইজ এইফালে চেক কৰা পুৰা ধুনীয়াকৈ কেনল যে এইফালে পুৰা RPMটো দিয়ে আছে মানে আমি এনেকৈ আহিলোঁ এদিকে চ' তাতে বাইকখন থোৱা আছে এখন দেখিছে আৰু এইফালে চেক কৰা কেনেকুৱা লাগিছে আহি মজা লাগিছে ন এইটো ফিল কেতিয়াবা কেতিয়াবা ল'ব লাগে গাইজ তোমালোকেও ল'বা এইফালে চাওক গাইজ পুৰা পানী আৱাজটো শুনিছে এইফালে চাওক এইটো এটা ঘৰ দেখিছে ন আৰু বেছি দেৰি নকৰোঁ ইয়াৰ পৰা ওলাই থাকোঁ মানে ঘৰ যাব লাগিব ন দেৰি হৈ যাব জানাই আৰু নহ'লে ঘৰৰ পৰা পূৰা দিবও মানে মায়ে মানে চ' সেইকাৰণে তেনেকৈ ব্লগটো বনাই থাকিম সৰু সুৰাকৈ দেখাই থাকিম তোমালোকে দেখাই যাওঁ যেতিয়া গৰ্বৰ ল'ম তেতিয়াহে মানে ভাল হ'ব ব্লগটো সেইটো মই গেৰাণ্টি দি দিম যদি গৰ্বৰ ল'ম তাৰপিছত ব্লগ চাবা গাইজ আৰু এতিয়ান ব্লগ লগত তেতিয়া ব্লগ তোমালোকে কম্পিটিশ্যন কৰি চাবা কেনেকুৱা আছে তো গাইজ এইফালে বাইককেইখন থৈ লৈছোঁ অলপ ঘূৰি ল'ম কি পান তোমালোকক দেখাই আছোঁ আৰু বাইককেইখন চেক কৰা পুৰা চালিয়া লাগিছে চেক্সি লাগিছে হয় নাই গাইজ বাইককেইখনৰ কাৰণে কমেণ্ট এটা কৰি দিবা আৰু এইফালে চব পুৰা দিছে মানে RPM পুৰা আজি উৎপাত হৈ আছে চ' চাই থাকা বাইকখন চেক কৰা আৰু মই ইয়াত 0 এটা মাৰিম পুৰা ধুনীয়াকৈ তোমালোকে চেক কৰিবা Your body was so magnetic. Before I knew it, we talked and I think about you a cocktail. You told me that you've been waiting for somebody like me. They said to me, that's what they said to me. Well, they told me I didn't stand a chance, yeah. Face value, had you at a glance, yeah. I know. Guys, মাৰুনটা পৰি গৈছিলোঁ অলপতে গাইজ আৰু এতিয়া চেক কৰিবা বাইকখন গাইজ চব ঠিক আছে অলপ স্পীডটো কম আছে আৰু মোৰ কাৰণেতো যিমান যি ঠিক আছে আৰু চাই লোৱা ধুনীয়াকৈ তাকে আৰু গাইজ তো গাইজ বাইককেইখন চেক কৰা আৰু আহি গ'লোঁ ইয়াতে পাই গ'লোঁ আৰু অলপ ঘূৰিলোঁ ফুৰিলোঁ তোমালোকক ইমান দেখুওৱা নহ'লে আৰু গপ্ৰ নাই সেইকাৰণে মানে মোবাইলটো বাৰে বাৰে অন কৰি দেখাবলৈ কষ্ট হয় চ' এইফালে 360 ভিউ এটা চাওক আজিলৈ তাৰে বাবে নতুন এটা ব্লগক পুনৰ লগ পাম লাভ ইউ গাইজ জয় আই অসম Somebody like me